মাঘৰ বিহুৰ প্ৰস্তুতি সম্পূৰ্ণ ফৰেষ্ট কেম্পৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে আইতায়ো সেই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে আমি দেখুৱালো আপোনালোকক গহপুৰৰ দৃশ্য আৰু এইবাৰ দেখুৱাইছো ঢেকিয়াজুলিৰ দৃশ্য ঢেকিয়াজুলিত ফৰেষ্ট কেম্পৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি তোলা হৈছে আৰু সম্পূৰ্ণ হৈ উঠিছে এতিয়া মাঘৰ বিহুৰ বাবে প্ৰস্তুতি ঢেকিয়াজুলিৰ দৃশ্য দেখুৱাব আমাক তাৰ সংবাদদাতা বিমন্ত শৰ্মাই হয় মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলিৰ বালিখিহা ভালুকধৰাত বৰ্তমান অসমৰ চৌদিশে যি ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে মাজত মাত্ৰ এটা দিন তাৰ পাছতে ভোগালী বিহু আহি গ'ল ইয়াতে লগতে যি উৰুকাৰ নিশা একেলগে সকলোৱে মিলি এসাঁজ ভোজ ভাত খাবলৈ সকলো ইতিমধ্যে প্ৰস্তুতি প্ৰায় সমাপ্তই কৰিছে মই দেখুৱাইছোঁ এটা ভেলাঘৰ খুব আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ইয়াত ভেলাঘৰটি এয়া দেখিছে ইয়াতে পেপাৰৰ পৰা আদি কৰি জাপিৰ পৰা খুব সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে ইয়াতে এটা ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে এই ভালিখিহাৰ এই ভোগালী বিহু আয়োজনস্থলীত দেখিবলৈ পোৱা গৈছে ইয়াতে বিনামূলীয়াকৈ এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে ইয়াত দেখিছে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে বিনামূলীয়াকৈ ইয়াত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বৰ্তমান এটা ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে মই দেখুৱাব বিচাৰিছোঁ আৰু কিছু দৃশ্য ইয়াতে সকলোবোৰ এতিয়া ব্যস্ততাপূৰ্ণ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে সকলো আছে বয়োবৃদ্ধৰ পৰা আদি কৰি কণমানি কণ শিশুৰ পৰা আদি কৰি যুৱতী লগতে মহিলাসকলো ওলাই আহিছে তেখেতসকলে চিত্ৰাংকন প্ৰতিযোগিতাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া দেখিবলৈ পোৱা গৈছে চিত্ৰাংকন প্ৰতিযোগিতাৰ দৃশ্য মই ইয়াত উদ্যোক্তাসকল আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম কি ক'ব আজি আপোনালোকে ভোগালী বিহুৰ আয়োজন কৰিছে খুব সুন্দৰ হৈছে কি প্ৰতিযোগিতা ৰাখিছে কি অনুষ্ঠান ৰাখিছে ইয়াতে আমি ইতিমধ্যে আপোনালোকক কৈ গৈছোঁ যে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে খেল ধেমালি আছে খেল ধেমালি আমি 14 তাৰিখৰ দিনা কৰিম আৰু ৰছী টনা আৰু মানে আমাৰ যিখিনি বিহুৰ লগত ওতঃপ্ৰোতভাৱে সম্বন্ধ সেইখিনি আমি গোটেইখিনি আমি পালন কৰিম হয় খুব সুন্দৰ কথা লগতে ইয়াত দেখিছে মহিলাসকলো আছে যুৱতীসকল সকলো ওলাই আহিছে এয়া মই দেখুৱাইছোঁ সকলোকে কি ক'ব মাইনা কি এবাৰ কেনেকুৱা লাগিছে ভাল লাগিছে কি কেনেকুৱা লাগিছে ভাল লাগিছে কি ক'ব ভাল লাগিছে বাকী এতিয়া পিঠা বনাইছে নাই ঘৰত পিঠা বনাইছে লগতে ভোজ ভাত ক'ত খাব এবাৰ উৰুকাৰ নিশা ক'ত ঘৰতে খাব হাঁহেৰে নে কিহেৰে হাঁহেৰে ভোজ ভাত খাব নেকি হয় কি ক'ব ভালেই লাগে আমি প্ৰত্যেক বছৰে ইয়াতে আহোঁ আহি খেল ধেমালি পাতে বিহু নাচোঁ গোটেইখিনি গাঁৱৰ ইয়াত খানাও খোৱা হয় বহুত ফূৰ্তি কৰোঁ হয় আচলতে খুব এক সুন্দৰ গৈছে সকলো ওলাই আহে সকলো মিলি আনন্দ লয় প্ৰত্যেক বছৰে মই ইয়াৰ পৰা দেখুৱাবলৈ বিচাৰিম মানে অকণমান চাই দিবা এবাৰ দেখুৱাইছোঁ মই আৰু কিছু আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এয়া দেখিছে গড় বছক অসমৰ এশিঙীয়া গড় যি অসমৰ সম্পদ অসমৰ চিনাকি এয়া হৈছে গড় বছক অসমৰ মান ৰাখক বুলি এখন ফলক লগোৱা হৈছে ইয়াত দেখিছে এটা গড় ইয়াতে দেখুওৱা হৈছে লগতে ইয়াতে এখন পৰ্বত দেখুওৱা হৈছে পাহাৰ দেখুওৱা হৈছে লগতে ইফালে এটা চাংঘৰ ইয়াতে এটা টঙিঘৰ দেখুওৱা হৈছে এইটো মই সন্মুখৰ পৰা দেখুৱাবলৈ বিচাৰিম এইটো এটা টঙিঘৰ দেখুওৱা হৈছে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এইটো গছৰ ওপৰত দেখুওৱা হৈছে এয়া দেখিছে এয়া বনৰ মাজত এয়া বনাঞ্চলৰ মাজত এয়া দেখিছে কেনেধৰণৰ এটা টঙিঘৰ থাকে ওপৰত ইয়াতে দেখুওৱা হৈছে কি সুন্দৰকৈ এক উপস্থাপন কৰা হৈছে এয়া নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে কেৱল প্ৰাগ নিউজৰ স্ক্ৰীণত দেখিবলৈ পাইছে ৰাইজে এয়া দেখিছোঁ মই দেখুৱাইছোঁ সকলো এয়া দেখিছে এয়া সকলো ওলাই আহিছে এতিয়া এয়া সুন্দৰ এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে মই এটা পোনপটীয়াভাৱে এতিয়া এটা দেখুৱাব বিচাৰিম মই এটা বিহু গীত শুনিবলৈ বিচাৰিম কাৰণ বিহুৰ মাজত ভোগালী বিহু হ'লেও যদি এটা বিহু গীত দেখিবলৈ পোৱা নাযায় বিহু নাচ দেখিবলৈ পোৱা নাযায় তেতিয়াহ'লে সকলোবোৰ আধৰুৱা লাগিব কাৰণ মই এটা এতিয়া বিহু গীত সকলোকে দেখুৱাবলৈ বিচাৰিম বিহু নাচ মই এতিয়া চাবলৈ বিচাৰিম প্ৰাগৰ দৰ্শকক দেখুৱাবলৈ বিচাৰিম এইটো বিহু এটা হ'ব লাগে তোমালোকে ঢোল বজোৱা সুন্দৰকৈ ঢোল বজোৱা ইয়াতে গোটেইখিনি মহিলা আছে সকলোৱে যুৱতীসকলে নাচিব খুব সুন্দৰ দৃশ্য পৰিলক্ষিত হৈছে এতিয়া ঢেকিয়াজুলিতো ফৰেষ্ট কেম্পৰ